दोस्तो हे दोस्तो আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্টৰ প্ৰডিউসাৰ সব আমাৰ এয়া মৃদুল ভাই হাই ভাল লাগিছে আপোনালোকে ইমান মৰম দিছে আশা কৰি যেন আগলৈ যেন এনেকৈ মৰম দিয়ে যায় নেক্সট প্ৰজেক্ট এটা গান আহি আছে হাও কিয়ে এসপ্তাহৰ ভিতৰত এই গানটো আহিব মানে মোৰ ওপৰত গানটো মোৰ চেনেলত আহিব আমি গানটো অলপ ভিডিঅ' চিডিঅ' কিবা কিবি এনেকৈ বনাম আৰু একদম ফালি যাব মানে যেহেতু সামাজিক মাধ্যমৰ খুব জনপ্ৰিয়তা বা অৰ্জন কৰিছিল খগেন নামৰ গীতটি আৰু যিটো গীতত অশ্লীল শব্দ আছিল আৰু সেই কাৰণে দুমাহৰ আগতে খুব জনপ্ৰিয় অৰ্জন কৰিছিল আৰু এতিয়ালৈকে খুব জনপ্ৰিয় হৈ আছে গীতটো খগেন নামৰ গীতটো আৰু সেই খগেন নামৰ গীতটোৰ দুমাহৰ পাছত সেই গীতটোৰ অশ্লীল শব্দ আছে ৰাইজে জানিছে আৰু জনাৰ পিছত থানাত FIR দিছে আৰু তাৰে লগতে এটা কথা আহিছে যে গীতটোৰ লগতে যিগৰাকীয়ে প্ৰমোচন মাৰিছিল অৰ্থাৎ ডিম্পু বৰুৱাই গৈ এদিনাখনি যেটো গীত কম্পোজাৰ কৰিছিল বা খগেন গীতটি গাইছিল প্ৰমোচন মৰাৰ ক্ষেত্ৰতো ডিম্পু বৰুৱাৰ ওপৰতো এজাহাৰ দাখিল কৰিছে বা থানাত গৈ FIR দিছে ডিম্পু বৰুৱাৰ বিৰুদ্ধে যে খগেন গীতটি যেটো অশ্লীল শব্দ আছিল সেই গীত নামৰ গীতটোৰ অশ্লীল শব্দ থকাৰ বাবে ডিম্পু বৰুৱাই গৈ প্ৰমোচন মৰাৰ বাবে তেখেতৰ ওপৰত FIR প্ৰদান কৰিছে কিন্তু ভাবিবলগীয়া কথা নহয়নে এতিয়া একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ চিন্তিত হৈ গৈছে যে যিসকলে খগেন নামৰ গীতটি ৰিলছ বনাইছিলে বা যিসকলে শ্বেয়াৰ কৰিছিলে ৰিলছ বনোৱাটো এটা প্ৰমোচন নহয় জানো সেইকাৰণে চিন্তিত হৈ গৈছে যে সামাজিক মাধ্যমত যিসকলে ৰিলছ বনাইছিলে চিন্তিতত পৰা দেখা গৈছে যদিও এতিয়া ৰিলছ বনোৱা ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী পদক্ষেপ প্ৰকাশ পোৱা নাই কিন্তু ক'ব নোৱাৰি যেহেতু ডিম্পু বৰুৱাই প্ৰমোচন ভাবিবলগীয়া কথা নহয়নে যদি ডিম্পু বৰুৱাই ভিডিঅ'বিলাকত অশ্লীল শব্দ ব্যৱহাৰ কৰিলেহে ডিম্পু বৰুৱাই FIR দিব লাগে কিন্তু প্ৰমোচন মৰাৰ ক্ষেত্ৰতো যিগৰাকীয়ে প্ৰমোচন মাৰিছিলে মানে ডিম্পু বৰুৱাই প্ৰমোচন মাৰিছিলে তেওঁকো FIR দিছে এইটো কেনেকুৱা ধৰণৰ কথা ভাবিবলগীয়া কথা নহয়নে আৰু সেইকাৰণে যিসকলে গীতটিত মানে খগেন গীতটিৰ ৰিলছ বনাইছিলে তেওঁলোক সচেতন হৈ থকাটো ভাল কাৰণ ক'ব নোৱাৰি তাৰ ওপৰত কেতিয়া FIR পৰি যায় ৰিলছ বনোৱাটো এটা প্ৰমোচনে হয় গীতটিৰ ৰিলছ বনাই কলাপ কৰাটো এটা প্ৰমোচনে আৰু শ্বেয়াৰ কৰাটো এটা প্ৰমোচনে সেইকাৰণে সকলোৱে সচেতন হৈ থকাটো ভাল যদি পাৰে ভিডিঅ'টো মানে ৰিলছবিলাক ডিলিট কৰি দিয়ক আহি যাব পাৰে আপোনালোকৰ ওপৰতো FIR গতিকে সচেতন হৈ থাকক আৰু ভালে থাকক ধন্যবাদ